মন্দিৰবিলাক আমি ৰিপেয়াৰিং কৰিছোঁ। এইটো কি মন্দিৰ? শিৱ মন্দিৰ, এইটো হ'ল মহামায়া মন্দিৰ, এইটো ঘৰ আমি হেৰি কৰিলোঁ। এতিয়া এইবিলাক কাম কৰাৰ পাছতো ৰাইজে কালি এটা নিউজ বাতৰি ওলাল যে এই বাতৰিটোত ওলাল কি যে হাটাচৰা গাঁৱৰ ৰাইজ মানে BTR EMৰ ওপৰত অৰূপ কুমাৰ দেৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। এতিয়া চাওক, আমাৰ লগতো ৰাইজ আছে, ইহঁতৰ কিমান ৰাইজ আছিল আমি নাজানো, কিন্তু আমি জানো যে 95% ৰাইজ আমাৰ লগতে আছে। এইটো মই নকওঁ যে BJP BPF অমুক তমুক এইবিলাক কথা মই নকওঁ, কিন্তু আমি জানো এটাই যে আমাক BJP চৰকাৰে বা অৰূপ কুমাৰ দে ছাৰে আমাৰ গাঁৱৰ মন্দিৰটো বহুত উন্নয়ন কৰিছে। বহুত 6টা ধাপি বনালোঁ, সৰু সৰু মন্দিৰ। তাৰপিছত আমি এইটো কৰিলোঁ যে কালী মন্দিৰৰ শিৱ মন্দিৰটো আৰু মহামায়া মন্দিৰটো গোটেইখিনি কাম ইমান ধুনীয়াকৈ কৰাৰ পাছত ৰং চং কৰিলোঁ, ৱাল বামুণ্ডাৰী ৱাল গাঁঠি পেলাই 2 চাইডত প্লাষ্টাৰ কৰি ৰং কৰিলোঁ। ইমান কৰাৰ পিছতো আৰু এটা কথা হৈছে যে আমি যে কামখিনি কৰিছোঁ ৰাইজে বোলে নাজানে, কিন্তু ৰাইজে মোক কৈছে যে এই মন্দিৰটোৰ কাম কৰাৰ দায়িত্ব তোমাৰ। গোটেই ৰাইজে মোক দায়িত্ব দিছে, মই কামটো সেই মৰ্মে কৰিছোঁ। আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমেদি আমি ক'ব বিচাৰিছোঁ, আমাৰ এখন হাটাচৰা গাঁও হয়। যোৱা 28 তাৰিখত EM অৰূপ কুমাৰ দে আহি আমাৰ গাঁৱৰ যি নিকৃষ্ট ৰাজনীতি কৰি গ'ল, পুৰণা এখন আমাৰ ৰাইজৰ থান এখনক নতুন কৰি উদ্বোধন কৰাত যি ৰাজনীতি, যোৱাকালি আমাৰ গাঁৱৰ গাঁওবুঢ়া, পূজা কমিটি, লগতে পূজাৰ মাৰেয়া যিখিনি স্পষ্টীকৰণ দিছিলে, এইটোৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে আজি স্পষ্টীকৰণ দিছে যে এইখন একচুৱেলি পুৰণা মন্দিৰ। মানে যিসকলে EMক মাতি লৈ আহিছিল তেখেতসকলেও স্পষ্টীকৰণ দিছিল এইখন একচুৱেলি পুৰণা মন্দিৰ বুলি হয়। ইয়াত আমাৰ গাঁৱৰে EMৰ চামচা বুলি ক'ব লাগিব, চম্পক কুমাৰ দেৰ ঘৰৰ কুত্তা বুলি ক'ব লাগিব, 2-3জনমান আছে। এখেতসকলৰ ঘৈণীয়েকৰ ডেলিভাৰী হ'লেও চম্পকৰ পৰা পইচা লৈ আহে। বিয়াৰ ইহঁতে যে বিয়া চেলিব্ৰেশ্যন কৰে সেইটোৰ টকাও চম্পকে দিয়ে, আকৌ ল'ৰাৰ বাৰ্থডেৰ পইচাও চম্পকে দিয়ে। 3জনমান আছে। এখেতসকলে গাঁৱৰ গাঁওবুঢ়া, পূজা কমিটি, লগতে পূজাৰ মাৰেয়াক ভণ্ড নেতা বুলি কৈছে। এইখিনি কথাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। এইখিনি কথা ক'ব নালাগিছিল। তেখেতসকলৰ যদি ক্ষমতা আৰু শক্তি আছে, ৰাইজৰ লগত মোকাবিলা কৰক। তেখেত 2-3জনৰ বাহিৰে আমাৰ গাঁৱত চম্পকৰ এটা মানুহ তেখেতসকলে উলিয়াই দিব নোৱাৰিব। আজি আকৌ এটা নিকৃষ্ট ৰাজনীতি কৰিছিল, কম্বল আৰু চলাৰ লাইটৰ ৰাজনীতি, যিবিলাক সাধাৰণ মানুহে আজি আমাৰ লগত থাকি চম্পকৰ প্ৰতিবাদ কৰিছিল। তেখেতসকলে তেনেকুৱা মানুহক লিষ্ট কৰি কৰি তেখেতসকলক কম্বলো দিয়া নাছিল, চলাৰ লাইটো দিয়া নাছিল। এইটো কোৱা আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। ধন্যবাদ।